নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে এটা ভাল খবৰ। অসমৰ শিক্ষক সমাজৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে। পাঠশালাত কৰিলে এই ঘোষণা। বিদ্যালয়সমূহত ন্যায়সংগত প্ৰক্ৰিয়াৰে শিক্ষক বদলীকৰণ কৰিব বুলি ঘোষণা ৰণোজ পেগুৰ। শিক্ষকৰ বদলীকৰণক লৈ পাঠশালাত শিক্ষামন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি 10 বছৰ দূৰণিত থকা শিক্ষকসকলে শীঘ্ৰেই আহিব পাৰিব বদলি হৈ ঘৰৰ ওচৰলৈ। ইতিমধ্যে শিক্ষা বিভাগত তেনে বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অতি শীঘ্ৰেই যিসকল শিক্ষকে বহি জিলাত 10 বছৰ কাম কৰিছে তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলযোগে বদলিৰ বাবে আবেদন কৰিব পাৰিব। কোনো দিব্যাংগ শিক্ষকে যদি 2 বছৰো অধিক সময় বহি জিলাত কাম কৰিছে তেন্তে তেনে শিক্ষকেও আবেদন কৰিব পাৰিব। জটিল ৰোগত আক্ৰান্ত হ'লেও আবেদন কৰিব পাৰিব বদলিৰ বাবে। মহিলা শিক্ষকসকলে বিশেষ অসুবিধা পালে তেওঁলোকেও আবেদন কৰিব পাৰিব। আনহাতে যিসকলে